নমস্কাৰ, মই তুলুমণিয়ে পুনৰবাৰ স্বাগতম জনাইছোঁ মই অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলোৱে ভালে আছে। বৰ্তমান ময়ো ভালে আছোঁ। আজি হৈছে ২৬ আগষ্ট। ২৬ আগষ্ট যিহেতু আপোনালোকে গম পায় আজি কি হয়। আজি হৈছে জন্মাষ্টমী আৰু এতিয়া মই জন্মাষ্টমী বুলি নামঘৰলৈ ওলাইছোঁ। আৰু এইবাৰ আমাৰ নামঘৰত জন্মাষ্টমী ৰাতি পতা হৈছে, কিন্তু প্ৰত্যেক বছৰে দিনত পতা হয়। আৰু এইবাৰ ৰাতি পাতিছে, ভাবিলোঁ অকণমান ভিডিঅ' কৰোঁ, ভিডিঅ'টো আপোনালোকতো শ্বেয়াৰ কৰি দিওঁ। আৰু নামঘৰত মই যিমানটো পাওঁ অলপ অলপকৈ আপোনালোকক ভিডিঅ' কৰি দেখাম। আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ সকলোৱে শেষলৈকে চাব। যদি শেষত চাই ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব। যোনসকল নতুন ভিউৱাৰ্ছ আহিছে তেওঁলোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কিজানি মই এইফালে চেল্ফি লৈ আছোঁ বুলি আমাৰ বা পটককৈ ওলাই গ'ল, দেখিলেনে? তেতিয়াহ'লে এতিয়া ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। নাম সামৰাৰ পিছতে পাঠ পঢ়িলে, পাঠ সামৰাৰ পিছতে ওচৰত দাদাসকলে দিহানাম গালে আৰু দিহানাম সামৰাৰ পিছত প্ৰসাদ বিতৰণ কৰিলে। লগতে এফালে ভাতৰ যোগাৰো কৰিছে, ভাত লগতে মিক্স চব্জি আৰু দাইলো আছিলে। আৰু এতিয়া আমি ভাত খাবলৈ বহিছোঁ। আৰু ভাত খাই আজৰি হোৱাৰ পিছত আমি এতিয়া ঘৰলৈ যাব লৈছোঁ, যিহেতু টাইমো হ'ল। ভাবিলোঁ ভিডিঅ'টো ইমানতে শেষ কৰি দিওঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পায় সেইকাৰণে লাইক কৰিব, কমেণ্ট কৰিব। তেতিয়াহ'লে আজিলৈ আহিছে, আপোনাৰ নতুন ভিডিঅ'ত লগ পাম। বাই বাই।